ষ্টাডি উইথ ডিপল চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো ইয়াতে যিটো 2017ৰ SBDEF অৰ্থাৎ UB আৰু APRৰ যিবিলাক আছিলে গোটেইবিলাক কেণ্ডিডেট মেল ফিমেল ইনক্লুড কৰি এনেকুৱা এখন লিষ্ট ওলাইছিলে আৰু 2022 ওলাব যেতিয়া আপোনালোকক ফিজিকেল টেষ্টৰ পিছত ৰিটেন এক্সামিনেশ্যন দিব। আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনত যিবিলাক কেণ্ডিডেটক মতা হ'ব তেখেতসকলে যদি 1 নম্বৰৰ পৰা এই লিষ্টখনত আপোনালোকৰ নামটো চাব পাৰিব। ইয়াতে ফাইনেল লিষ্ট নহয়, মই আগতে কৈ দিছোঁ এইখনত হ'ল কোনে কিমান মাৰ্ক পাইছিলে কোনখন ডিষ্ট্ৰিক্টৰ পৰা, অল ডিষ্ট্ৰিক্ট আছে ইয়াতে আছামৰ। তো আপোনালোকে চাব, মই দেখুৱাই দিছোঁ। তো ইয়াতে যদি আমি চাওঁ, এইটো চাওক, প্ৰথম চিৰিয়েল নাম্বাৰ দিয়া আছে, ৰোল নাম্বাৰ, কেণ্ডিডেট নেম দিয়া আছে ইয়াতে, আৰু ইয়াতে মেল ফিমেল দিয়া আছে, এইটো ফাদাৰ নেম দিছে, কাষ্ট চাওক। প্ৰথমৰ পৰা আছে বাক্সা, অৰ্থাৎ এলফাবেট ৱাইজ আছে, এলফাবেটিকেলি, অৰ্থাৎ বাক্সাৰ চাওক, বাক্সাৰ পৰা প্ৰেজেণ্ট থাকিলে প্ৰেজেণ্ট, এণ্ড এবচেণ্ট থাকিলে এবচেণ্ট শ্ব' কৰিব ইয়াতে। ঠিক আছে, এতিয়া মাৰ্কটো শ্ব' কৰিছে 29 পাইছে, এনেকৈ গোটেইবিলাক এটা ক্ৰম ৱাইজত মাৰ্কসমূহ দিয়া আছে। তো 2022 এনেকুৱাই হ'ব আৰু ইয়াৰে মিনিমাম ইয়ালৈকে আছে 206টা পেজ আছে, প্ৰায় গোটেইবিলাকে আছে। আৰু ইয়াতে কলৈকে আছে প্ৰায় 10,916 গৰাকী ছাত্ৰ কেণ্ডিডেটে ইয়াতে টোটেল এক্সামিনেশ্যন দিব পাৰিছিল আৰু ইয়াৰ পিছত মেৰিট লিষ্টত চিলেক্ট হৈছিলে। যে এভাৰেজ ধুনীয়া নম্বৰ পাইছিলে সেইবিলাক এইটো এবচেণ্টটো এবচেণ্ট দেখুৱাইছে। তো মই ইয়াতে ডিছপ্লেত আপোনালোক শ্ব' কৰিছে মোৰ জিমেইল এড্ৰেছ, আপোনালোকে এইটোত মোক মেছেজ দিব। তো মেছেজ দিয়াৰ লগে লগে মই এই PDF টো যদি লাগে আপোনালোকক দি দিম। আৰু ভিডিঅ'টো দেখিছে, যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।